ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা 4টা কথা মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। এই কথাকেইটাই আপোনালোকৰ জীৱনত বহুতো প্ৰভাৱ পেলাব বুলি মই ভাবোঁ। গতিকে আপোনালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিব। প্ৰথমটো কথা হৈছে কৰ্ম কিয় জৰুৰী। আপুনি কৰা এই কৰ্ম কেনেকুৱা হোৱা উচিত। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, সৰ্বদা মোক স্মৰণ কৰি তুমি তোমাৰ মতে তুমি যুদ্ধ কৰি যোৱা। তেতিয়াহে মোৰ মাজতে তোমাৰ মন আৰু বুদ্ধি অৰ্পিত হ'ব আৰু নিঃসন্দেহে তুমি মোক লাভ কৰিব পাৰিবা। ইয়াৰ অৰ্থ আপুনি এনেদৰে ভাবিব পাৰে যে অৰ্জুন, তুমি মোৰ চিন্তা কৰা আৰু যুদ্ধ কৰি যোৱা। অৰ্থাৎ আপুনি বৰ্তমান সময়ত অৰ্জুনৰ স্থানত আছে। আপুনিও আপোনাৰ জীৱনৰ কুৰুক্ষেত্ৰত আছে আৰু আপোনাৰ জীৱন যুদ্ধ চলি আছে। তেন্তে আপুনি ভগৱানৰ কথা চিন্তা কৰিব লাগিব আৰু কৰ্ম কৰি যাব লাগিব। কৰ্ম বাদ দি অৰ্থাৎ নিজৰ কৰ্তব্য আৰু দায়িত্বক পিঠি দি কেৱল ভগৱানক প্ৰাৰ্থনা কৰিবলৈও ভগৱান শ্ৰীকৃষ্ণই কোৱা নাই। দ্বিতীয়টো হৈছে কৰ্ম বা কাম কেনেকৈ বাছনি কৰা উচিত। জ্ঞানী লোকেও নিজৰ স্বভাৱ অনুসৰি কাৰ্য কৰে বা কৰ্ম কৰে, কাৰণ প্ৰত্যেকে প্ৰকৃতিৰ দ্বাৰা নিজৰ সক্ৰিয় স্বভাৱৰ দ্বাৰা চলিত হয়। ইয়াৰ অৰ্থ এইটোৱে যে মই নিজৰ স্বভাৱ অনুসৰি কৰ্ম বা জীৱিকা বাছনি কৰা উচিত। সেই কাম কৰা উচিত যি কাম কৰি আমি সুখ অনুভৱ কৰোঁ। আমাৰ নিজৰ স্বভাৱ আৰু ক্ষমতা অনুযায়ী আমি কাম কৰা উচিত। এই মুহূৰ্তত আপোনাৰ হাতত যিটো কাম আছে সেইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কাম আৰু সেইটোৱেই আপুনি কৰা উচিত। তৃতীয়টো হৈছে আপুনি কৰ্ম কৰাৰ উপৰিও জীৱনত শিক্ষা দীক্ষাৰো প্ৰয়োজন। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, তুমি তত্ত্বদৰ্শী মহাপুৰুষ বা সৎ গুৰুৰ শৰণাপন্ন হৈ জ্ঞান লাভ কৰাৰ চেষ্টা কৰা। বিনম্ৰতাৰে নিজক প্ৰশ্ন কৰা আৰু অকৃত্ৰিম সেৱাও বৰ্তি হৈ সন্তুষ্ট হোৱা। জ্ঞান বা শিক্ষা পাবলৈ মনত জিজ্ঞাসা লাগিব। চতুৰ্থ কথাটো হৈছে মই কোনো ব্যতিক্ৰম নহয়। এই পৃথিৱীত সকলোৱে সুখ পাব বিচাৰে, কিন্তু এই সুখ পায় কেনেকৈ। দুখৰ দিন বা সুখৰ দিন পৃথিৱীত শীতকাল আৰু গ্ৰীষ্মকালৰ অহাৰ দৰে। কিয় চিন্তা কৰিছে? আজি যদি আপোনাৰ দুখেই দুখ, সুখ আহিবলৈনো আৰু কিমান সময়। সুখ বা দুখ সহ্য কৰাৰ শক্তি আপোনাৰ থাকিব লাগিব। শেষত ইয়াকে কওঁ, আপুনি ভালে থাকক, সুখী হৈ থাকক। ওম বাসুদেৱায় নমঃ।